তো গাইজ আজি 6 নম্বৰ দিন মানে 5 নম্বৰ দিনটো মই ভিডিঅ' বনাব নাপালোঁ কেলে কি মানে কি হ'ল বহুত মানে ফাৰ্মত মৰ্টেলিটি হৈ আছিলে মানে এতিয়ালৈকে 35+ হৈ গ'ল। আজি এতিয়া ৰাতি 10টামান বাজিছে। 10টামান বজাত মানে আজিটো বৰ্ডিংটো ভাঙি দিয়া হ'ল। বৰ্ডিংটো ভঙাৰ পিছত মৰ্টেলিটি হোৱা এইখিনিয়ে পেলাই আছোঁ। এনে সৰু সুৰা কাম ওলাই আছে। তো এনেকৈ চলি আছে ফাৰ্মখন। তো আপোনালোকক দেখাইছোঁ মানে কেনেকৈ মানে বৰ্ডিংটো মানে কেনেকৈ আমি ভাঙিলোঁ। সেইটো ভিডিঅ' কৰিব নাপালোঁ, চৰি মানে, কিন্তু এতিয়া কেনেকৈ আছে সেইটো বস্তু দেখাম। তো গাইজ চাওক, এনেকৈ এটা পাৰ্টিশ্যন কৰি কেনে এনেকৈ মানে বৰ্ডিংটো ভাঙি কেনে এনেকৈ এটা থৈ দিয়া হ'ল। মানে বেমাৰ যদি চাবলৈ কওঁ মানে কি হৈছে সিহঁতৰ, তো সিহঁতৰ বেলেগ বেমাৰ মানে একো হোৱা নাই, অকল গাউট হৈছে। মানে গাউট হৈছে বুলি কৈছে, মানে এটা পষ্টমৰ্টম কৰিছে আমাৰ ফাদাৰটোৱে। পষ্টমৰ্টম কৰিছিলে এটা, তাত মানে গাউটটো ধৰা পৰিছে। তো গাঁৱতে হৈছে বুলি ভাবিছোঁ। আৰু দুটা এতিয়ালৈকে মই দেখা মতে এতিয়া দুটা আৰু জুপুকা লাগি আছে। মানে বাৰ্ডটো উইক হৈ যায়, উইক হৈ কেনে প্লেন এখন গৈছে। তো বাৰ্ডটো মানে উইক হৈ যায়, উইক হৈ যোৱাৰ পিছত মানে মৰ্টেলিটি হৈ যায়। আৰু মানে আমি এইটো চব মেডিচিন চব দিয়া হৈছে। কোনটো উইকত কি হৈছে এইবোৰ লিষ্ট আছে আমাৰ ওচৰত, কি দিব লাগে মানে চবেই দিয়া হৈছে। মানে মেডিচিন একো প্ৰব্লেম নাই। আৰু ফিড টক্সিচিটি হ'বৰ কাৰণেও পূৰা গডৰেজৰ দানা আৰু তাতে নতুন এনেকুৱা দিনত ফিড টক্সিচিটি হোৱা চান্সো নাই। মানে চাবলৈ গ'লে গাঁৱতে হয়। আৰু এইটো প্ৰপাৰ স্পেচটো দিলোঁ আমি। স্পেচটো দিয়াৰ পিছত এতিয়া কি হয় এতিয়া জানে আৰু ভগৱানে মানে কেনেকুৱা দিয়ে আৰু ৰিজাল্ট। তো এয়াই আৰু ফাৰ্মখন চলি আছে ধুনীয়াকৈ। এনেকৈ উঠাই আছোঁ। অলপ দেৰি উঠালোঁ, মানে উঠোৱাৰ পিছত আকৌ অলপ এনেই উঠাই দিছোঁ। মানে সিহঁতক যিমান পাৰে ন গাঁৱত আৰু এনেকুৱা IBS যি হয় ন বেমাৰ ডিষ্টাৰ্ব কৰি থাকিব লাগে। সিহঁতক যদি শুবলৈ যোৱাৰ ভাগতে মানে পোৱালিখিনি মৰ্টেলিটি হৈ যায়। সেইকাৰণে সিহঁতক সদায় মানে ডিষ্টাৰ্ব কৰি থাকিব লাগে। এই বাৰ্ডটো দেখিছে, ইয়াৰ গাঁৱত চলি আছে। এইটো উইক হৈ গ'ল, নাই একোকে। এইবোৰ বাৰ্ড যদি ধৰিবলৈ চাই চব পলাব, কিন্তু এইটো পলোৱা নাই, এইটো লাগি আছে মানে গাঁৱতটো। তো এনেকুৱা যদি হয়, ইহঁতৰ ফাৰ্ষ্ট অফ অলটো পানীটো নোখোৱাৰ কাৰণে হৈছে, ডিহাইড্ৰেশ্যন হৈছে। যিমান পাৰে আপোনালোকে পানীটো খুৱাব। পানীটো খোৱাই নাই দেখিছে। কেলৈ কি কুহুমীয়া গৰম পানী দিব লাগে, কিন্তু আমাৰ হিটাৰটো বেয়া হৈ থাকিলে, তো সেইকাৰণে আমি এনেকৈ নৰ্মেল পানীকে দি আছোঁ। কিন্তু খোৱা নাই, তথাপি খুৱাবলৈ মানে জোৰ জবৰদস্তি খুৱাবলৈ ট্ৰাই কৰিব। যিমান পানী খাব সিহঁতি সিমানে ৰিকভাৰ হ'ব। কেলৈ কি ডিহাইড্ৰেট ফিল কৰিছে ন সিহঁতি এতিয়া। তো যিমান ডিহাইড্ৰেশ্যনৰ পৰা হেৰি হ'ব, সিমান সোনকালে বাৰ্ডটো ৰিকভাৰ কৰিব। তো মই জনামতেতো গাঁৱত বেমাৰ হ'লে তাৰ মৰ্টেলিটি পাৰ্চেণ্টেজ আহি যায় পূৰা 7% মানলৈ। চৰি গাইছ, ভিডিঅ'টো চাগে উল্টা হৈ গৈছিলে। এইটো এনেকৈ পানীটো খুৱাবলৈ অলপ ট্ৰাই কৰিব, কিন্তু খোৱা নাই পানীটো। এইটো দেখিলোঁ, এইটো যাব, সেইটো পূৰা যাব, মানে মৰ্টেলিটি হ'ব। ইয়াৰ আশা কৰি লাভ নাই মানে। এনেকৈ বাৰ্ডখিনি ডিষ্টাৰ্ব কৰি থাকিব। তেওঁতো মই দুটাই দেখিছোঁ, এটা এইটো তাত ৰখি আছে, সেইটোৱে হৈছে গাঁৱত। বাকী
বাকীখিনি এইটোত পানী শেষ হৈছে, পানী দিব লাগিব। তো এইকেইদিনতে হিটাৰটো বেয়া হ'ল, অৰ্ডাৰ দিবৰ কাৰণে আকৌ ৰখিব লাগে ইমান দিন দে। আহি পাওঁ মানে বস্তু তেতিয়ালৈকে বুকিং পিৰিয়ডে খতমে হৈ যাব। আৰু ইয়াৰা এই দুটাই দেখিছোঁ মই। এই আকৌ যিমান পাৰে পানীটো খুৱাব লাগে। পানী যিমান খুৱাব সিমান হাইড্ৰেটেড ফিল হ'ব। আৰু হাইড্ৰেটেড হৈ গ'লে বাকী চিন্তা নাই আৰু। এনেকৈ চিষ্টেম, এনেকৈ ৰিকভাৰ হ'ব লাহে লাহেকৈ। যিমান পাৰে এনেকৈ ডিষ্টাৰ্ব কৰি থাকিব। এইটো লেম্বাৰ্টকেইটা একো নহয় জানো দেই, যিমান যি হ'ল লেম্বাৰ্টকেইটা একো নহয়। বাকী যিমান ভাল বাৰ্ড থাকে চবটো মই ভগৱান নকওক মৰি নাযাওক, কিন্তু মৰি যোৱা চান্স থাকে। কিন্তু লেম্বাৰ্টকেইটা কেতিয়াও নমৰে। লেম্বাৰ্টকেইটা ৱেটত লাষ্টত ডিফেক্ট কৰিবৰ কাৰণে থাকিবই সদায়। তো এনেকুৱাই হয়। তো যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে অলপ হ'লেও, তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে মানে। শ্বেয়াৰ কৰি দিব পাৰে, শ্বেয়াৰ কৰি দিব চেনেলটো। কেলৈ কি মানে এনেকুৱা ফাৰ্মৰ ভিডিঅ' আৰু বেলেগ বেলেগ টাইপৰ বিজনেছ এনেকুৱাবোৰ ভিডিঅ' আমি বনাই থাকিম। তো আমি ডিচেম্বৰ মানৰ পৰা ম'ম' ঠেলা এখন খুলিম বুলি ভাবিছোঁ। কি হয় এতিয়া দেখা যাব। চব ভিডিঅ' পাই যাব আপোনালোকে, কিমান প্ৰফিট হয়, কিমান চেল হ'ল, কি মানে চব এই চেনেলটোতে গম পাই থাকিব। তো সেইকাৰণে সোনকালে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো। তো বাই।